এইখন টেইলাৰ হয় আৰু আজি মোৰ কাটিঙৰ ফাৰ্ষ্ট ডে। সেয়ে ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ লগত অনুভৱবোৰ অলপ শ্বেয়াৰ কৰোঁ বুলি। এইফালে চাওঁ সকলোৱে কেনেদৰে নিজৰ কামত ব্যস্ত হৈ আছে আৰু মই মোবাইলটো লৈ ভিডিঅ' বনাই আছোঁ। এখেত আমাৰ বাইদেউ আৰু এই বাইদেউজনীয়ে যে আমাক কাটিং শিকাব। এই যে কাটিং শিকাৰ ইচ্ছা মোৰ আগৰ পৰাই আহিছিলে। নিজৰ কাপোৰ এযোৰ ডিজাইন দি চিলাই কৰি পিন্ধাৰ ইচ্ছাটো যে আগৰ পৰাই আহিছিলে। ফাৰ্ষ্ট মোক কাগজৰ পৰাই আৰম্ভ কৰিব দিলে, মানে কাগজতে কাটিং শিকাব। পিছতহে বোলে কাপোৰ কাটিব শিকাব। যেতিয়া মই কাগজত কাটিব পৰা হ'ম তাৰপিছতহে বোলে কাপোৰ কাটিব দিব। যিয়ে নহওক ইয়াত আহি যে সঁচাকৈ বৰ ভাল লাগিছে। দুঘণ্টামান শিকাৰ পিছত এটা কথা অনুভৱ কৰিলোঁ যে বাইদেৱে বৰ মৰমত শিকায় আৰু বহুত ধুনীয়াকৈ শিকায়। অকল যে মোকে মৰমত শিকায় সেইটো নহয় দেই, ইয়াত থকা সকলোকে বৰ ধুনীয়াকৈ আৰু বৰ মৰমত শিকায়। আৰু সকলোবোৰ বাইদেউৰ লগতো বৰ ফ্ৰী হৈ কথা পাতে। সেইকাৰণে আহি ইয়াত বহুত ভাল লাগিছে। ইয়াত থকা ছোৱালীকেইজনীও যে বহুত ভাল। এটা কথা কি জানে, আপুনি যদি ক'ৰবাত কিবা কাম কৰে বা কিবা শিকিব যায় বা অফিচতে হওক, আপোনাৰ ওচৰে পাঁজৰে থকা মানুহবোৰ যদি ভাল হয়, সেই ঠাইত কাম কৰা মজাই বেলেগ, নহয় জানো? এয়া শিৱ মন্দিৰৰ প্ৰসাদ। বাইদেউহঁত আজি শিৱ মন্দিৰত গৈছিলে আৰু শিৱ মন্দিৰৰ প্ৰসাদ আনি সকলোকে এনেকৈ ভগাই দিলে। মোৰ ভাগৰ প্ৰসাদখিনি মই হাতত লৈ মোবাইলটো আগত থৈ প্ৰসাদখিনি খাই ল'লোঁ দেই। প্ৰসাদখিনি খাই উঠি লগৰ ছোৱালীজনীয়ে মোক অলপ শিকাই দিলে, তাইৰ পৰা অলপ শিকি ল'লোঁ। বাইদেউৰ দুজনীমান মন্দিৰত গৈছিলে যে ইহঁতে একো খোৱা নাছিলে, সেইবাবে টিফিনত কিবা কিবি অলপ ভৰাই লৈ আনিলে। তাৰে অলপ অৱশ্যে আমাকো খাব দিলে। খাই ভালেই লাগিলে। কি কয় নামবোৰ নাজানো দেই, কিন্তু খাই বৰ ভাল লাগিলে। এইফালে ঘৰৰ পৰা এজনীয়ে আম আনিছিলে। এয়া আম কাটি সকলোকে ভগাই দিলে। আজি ফাৰ্ষ্ট ডে আহিয়ে কিন্তু মই বহুত কিবা কিবি বস্তু খাব পালোঁ দেই। খাই অৱশ্যে ভালো লাগিল। মোবাইলটো আগতে আমি গোটেইকেইজনীয়ে আম খোৱাত ব্যস্ত। এনেকৈ লগ হৈ বস্তু খোৱাৰ মজাই বেলেগ ন? আৰু এইফালে সকলোৱে নিজৰ কামত ব্যস্ত। খায়ো আছে, কাম কৰিও আছে আৰু আমিও খাই বৈ নিজৰ কামত লাগি গ'লোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।